জেল, বেইল, ইণ্টাৰভেল, হাত ভৰি চকু কাণ থকা মানুহৰ জীৱনলৈ কেতিয়াও নাহে বেয়া দিন। বাস্তৱত এই সংলাপ কোৱা জনপ্ৰিয় কমেডী অভিনেতাগৰাকীৰ এতিয়া দুৰ্দিন চলিছে। কান্দি কান্দি কেন্দ্ৰীয় কাৰাগাৰত কৰিব লগা হৈছে আত্মসমৰ্পণ। এয়া ৰিল নহয়, ৰিয়েল কাহিনী। কোটি কোটি চিনেমা প্ৰেমীক হাঁহিৰ খোৰাক দিয়া অভিনেতা ৰাজপাল যাদৱ সকলোৰে চিনাকি মুখ। কিন্তু এইজন অভিনেতাই এতিয়া আত্মসমৰ্পণ কৰিছেগৈ তিহাৰ জেলত। ক্ষোভ হতাশাত কান্দি কান্দি কৈছে, মোৰ কোনো বন্ধু নাই, মোৰ টকা পইচাও নাই, মই অসহায়। পিছে বিভিন্ন বিজ্ঞাপন, চিনেমাৰ পৰ্দাত অহৰহ দেখি থকা অভিনেতা ৰাজপাল যাদৱৰ সঁচাই নাই নেকি কোনো বন্ধু? অভিনেতাগৰাকী সঁচাই ভুগিছে নেকি ধনৰ অভাৱত? হাত ভৰি চকু কাণক বিশ্বাস কৰি ভাল দিনৰ সংজ্ঞা দিয়া ৰাজপালৰ সৈতে আচলতে হৈছিল কি? ঘটনা 2010 চনৰ। আটা পাতা লাপাতাই আনিলে দুদিন ৰাজপাল যাদৱৰ জীৱনলৈ। নিজা পৰিচালনাৰে আটা পাতা লাপাতা চিনেমাখন নিৰ্মাণৰ বাবে 5 কোটি টকাৰ ঋণ লৈছিল ৰাজপাল যাদৱে। দৰ্শকৰ আদৰৰ অভাৱত লাভ দূৰৰে কথা, চিনেমাখনৰ নামত ব্যয় কৰা টকাও উঠাব নোৱাৰিলে ৰাজপাল যাদৱে। এফালে ঋণৰ নামত বন্ধকীত দিয়া চেক বাউন্স হোৱাত ৰাজপাল যাদৱলৈ আহিল কোৰ্টৰ নটিচ। প্ৰবঞ্চনাৰ অভিযোগত 2018 চনৰ পৰা পত্নীসহ 6 মাহ জেলত থাকি এখন যুঁজৰ অন্তত ৰাজপাল যাদৱ আৰু তেওঁৰ পত্নীয়ে জেলৰ পৰা লাভ কৰিলে জামিন। যুঁজ চলি থাকিল। পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ চক্ৰবৃদ্ধি সুদ লাগি 9 কোটি টকা হ'লগৈ। কোৰ্টৰ দয়াৰ সুযোগ লৈ মাত্ৰ 75 লাখ টকা পৰিশোধ কৰা ৰাজপাল যাদৱৰ বিৰুদ্ধে হঠাৎ কঠোৰ হ'ল হাইকোৰ্ট, যাৰ বাবে আকৌ জাৰি কৰা হ'ল নটিচ। আদালতত যুঁজ দিবলৈ আহি টকা পানীৰ দৰে বোৱাই দিও নিস্তাৰ নোপোৱা ৰাজপাল যাদৱে অৱশেষত কান্দি কান্দি হতাশগ্ৰস্ত হৈ তিহাৰ জেলত কৰিলে আত্মসমৰ্পণ। আনক হহুৱাই থকা অভিনেতাগৰাকীৰ দুদিনৰ খবৰ পাই আৰ্থিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মুম্বাই ছবি জগতৰ বহু চিনাকি মুখ। সংগীত ক্ষেত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ৰাও ইন্দ্ৰজিৎ সিঙে ৰাজপাললৈ আগবঢ়াইছে 1 কোটি 11 লাখ টকা। জনপ্ৰিয় অভিনেতা সোনু সুদ, গুৰমিত চৌধুৰী, তেজস্বী যাদৱেও আৰ্থিক সহায় আগবঢ়াই বলিউডৰ শিল্পীৰ পৰা প্ৰযোজক পৰিচালককো আগবাঢ়ি অহাৰ বাবে জনাইছে আহ্বান। তাৰ মাজতে নেটিজনৰ মাজত চলিছে চৰ্চা। ৰাজপাল যাদৱৰ উপাৰ্জনক লৈ এই চৰ্চা, কাৰণ এশৰো অধিক ছবিত অভিনয় কৰা ৰাজপাল যাদৱৰ নেট ৱৰ্থ প্ৰায় 90,000। বিজ্ঞাপনত বছৰি উপাৰ্জন কৰে 4 পৰা 5 কোটি টকা। তেনেহ'লে কিয় ৰাজপাল যাদৱে উভতাই দিয়া নাছিল ঋণৰ টকা? যি বিষয়টোক লৈ দেশত নেটিজেনৰ মাজত সৰব চৰ্চা।